Roti wah মেট্ৰিক কালি মেট্ৰিক আজি বাল কিবাকে টোপনিটো গৈছিল তাকো সাৰি পালো মেট্ৰিকৰ সপোন দেখা পাই একবাৰ নিংনে হাতকে ফোন মাৰো হেল্ল' নিংনে কি কয় হঠাৎ ক মই পঢ়ি আছো এতিয়া চুয়াৰৰ বাচ্চা তোৰ বছৰটো ধৰি পঢ়িহে মনত নাই আমি এক চকলা কালি মেট্ৰিক আজি 2 বজাত গেলি পঢ়িছি ডাইনিং না হ'ব দি এইবাৰ গেথকে এটা মাৰো হে ই নিশ্চয় আজিও ব্ৰইলাৰে খাই আছে হেল্ল' গেথ আৰে কিয় তাড়াতাড়ি কবাল মই পঢ়ি আছো আজি ব্ৰইলাৰ খোৱা নাই নেকি এটা ব্ৰইলাৰ আঞ্জা মা ৰান্ধি মোক মাতি মাতি ভাত খাব লাগিলে মই পঢ়ি আছো দাঁত ফোন থকাত ইয়াৰ চকলা মোচান আছে কিয় পাওঁতে তোৰ বছৰটো ধৰি পঢ়িবৰ মনত নাই একদিন পঢ়িছি কি নাই তাকে এটা লেভেল আৰু কাক ফোন কৰো য়েছ এটাই আছে মক্কেল খুটু তাক ফোন কৰি কাম নাই তাৰ ঘৰত যাব লাগিব এটা বেলেগ আইডিয়া আছে চালে পুৱাই হ'ল গুটো কোনিনো আজি অলপ পিছতে পৰীক্ষা মেট্ৰিক পৰীক্ষা কোন মাত বেছিনো মোৰ আপাতক কৰা কোন গজব পৰা চলিয়ে কোন মান নাই মই টিকলা পাকা কি খুৰী মই এটা বিশেষ কাৰণ দে আছো কি কাৰণে কোৱা মান নাই মাৰা পিঠি উঠা কোৱা শুন আপোনালোকৰ ঘৰটো পঢ়িছি না নাই পঢ়িছি না কালি পৰা আজি মেট্ৰিক নহয় পঢ়িছি ভালে আছে আৰু এই বছৰটো দি পঢ়া নে কালি পঢ়িছি আৰু এটা কাম কৰবি তাক যদি পুৰা ভাল ৰিজাল্ট বিচাৰিছে ধৰি লওক ষ্টেণ্ড ডিষ্টিংশ্যন এনেকুৱা ৰিজাল্ট যদি বিচাৰিছে আৰু এটা কাম কৰবি মই কওঁ শুন কি পাপা ইটো মই কাকোই নকওঁ মই পুৰা নিজৰ ভাল পোৱা মানুহকেইটাক কওঁ মই এতিয়া খৰিক ভাল পাওঁ দিচোন তাৰমানে সেইটো বেলেগ কথা তাৰপিছত তাৰমানে কি জানা পৰীক্ষাত যেতিয়া যাব হেৰি খাব লাগে কণী খাব লাগে গম পাইছে না কণীত তাৰমানে যিটো কুহুম আছে সেই কুহুমটো মনত পেলোৱা শক্তিটো পুৰা আনি দিয়ে সেইকাৰণে কুহুম খাব লাগে কণী খাব লাগে গম পাইছে না কণী খাব লাগে ইয়াত কি কৰা পাপা সঁচা নেকি সঁচাই আকৌ মই এনে কম নেকি দে মই এতিয়া গ'ল মোৰ পৰীক্ষাত যাব দেৰি হ'ব নে দে তাক কণী চনি খাই থাকবি আৰু আমাৰ পাই গলাই যাওক হেৰি কম যাম এটা নহয় দুটাকে হৈ খেলাম তাক মই গম পাই নাছিলো নহয় তাক কলি বুলিহে পিঠে উঠা মান নাই মাৰা তোৰ হাগাই হোৱা নাই লগত চলি যায় পৰীক্ষা পালা মোৰ টেনশ্যনত হাগাই লাগিছিলে মোটেই লাগিছে মই কবাই পাৰো নাই হয় কওঁ বাচা হাজা দিয়া মই যাব লাগে হলি নোধোৱাকে দৌৰিব লাগিব বাচা মই হৈছে বাবা ইটো কণীও খাই যাবা বাচা মই আকৌ শুনিছো কণী খালি বোলে খাব নালাগে এই পৰীক্ষাত যাব বাদ দি আমাৰতো মোকাদালে কণী নেদয়া আজি দিছি আজি খাবি আৰু ফটাফট দি খাই যাওঁ বাপি মোৰ বাপি ভিতৰতে এনেকৈ উগৰখন নেকিবি বাচা মই যাওঁ দে মই যা বাচা যা পাওঁতে কি কৰি আছে এতিয়া গেলি ঘৰত আহিয়ে পাওঁ না 9টা বাজবে বোলে কাৰ পফটো খাইছে ইমান দেৰিকে ৰ মুখস্থ আছিল নাই जिंदा बस मेरा तेरी यादों में रहूं तेरी ख्वाबों में जगूं मुझे ढूंढा है जब कोई तेरी आंखों में मिलूं চলিহাত পৰীক্ষা নাই হ'ল আগে তোৰ তো কৈছোন মাক চকল মই পেপাৰখন ইমান টানকৈ পাইছোঁ পেপাৰখনে টান আছিল না মই ডিমে খাই যোৱাৰ কাৰণে টান পাইছোঁ কেলা মোৰ আৰু কি ক'মে ভাই চিঞৰ বাচ্চা এক্সটাৰ্নেলটো কেলা কটিৰ পিছে গৈছে মই যতি বৈছোঁ ততি বৈছি মই ভাই গলটো ঘূৰাব পৰা নাই পিঠিখন খুজিব পৰা নাই জানা আনকি মই পাতিবও পৰা নাই কেলা মোৰ পিছে বহি আছোঁ কি মুঠবে গেলোঁ পিছে হাগবে গেলোঁ পিছে কেলা মই কি এনেকৈ মৰি আছিল মোৰ পিছে গেথৰ কি হ'লে নকবি দা ভাই ৰাতি মাই ব্ৰইলাৰ আঞ্জা দি ভাত চাত বনাই মোক খাব মাতিছিল মই আছিলোঁ পঢ়াত ব্যস্ত নকল মকল লিখিছিলোঁ দে আৰু আনকি মই পাছো কৰিলোঁ হ'লে ভাই ফাৰ্ষ্ট ডিভিজনমান গেলোঁ হ'লে যেসোপা নকল লিখিছোঁ কেলা লাষ্টত মই আজি পৰীক্ষাত গেলোঁ যদি মই সেইসোপা চায়েন্সত নকল লিখিছোঁ চাওঁ আজি পৰীক্ষা আছে ইংলিছ কেলা মোৰ ব্ৰইলাৰ আঞ্জা গেল মই ফেইল নিংনা মোৰ আৰু কি হ'ব ভাই গাধা কেইটামানৰ লগত পঢ়িছোঁ মইতো আৰু গাধা নহয় মই ডংকিহে কেলা বাপা খুট্টু কাল্লা মোৰ মজা আছে পৰীক্ষা কাল্লা কি কয় আমাৰ বেয়া হৈছে তোৰ ভাল হৈছে কাল্লা কিমান সহজ নাই মেট্ৰি হেৰি পেপাৰখনো বৰ সহজ আছে চালাম হৈ এনে ভয় খাইছিলোঁ পেপাৰ সহজ আছে ইমান টান পেপাৰখন মোৰ কাষতে এটা আপি আছিলতো ৰোল নম্বৰ 1 নেকি ক'ৰবাৰ স্কুলৰ তাক কৈছি নহয় পেপাৰখন সহজ হ'ব বুলি সহজ নহ'ব কি হ'ব বাকী তই পৰীক্ষা ভাল হৈছে তই লিখছ না পুৰা এমি লাইফখন মই পুৰা চাইছে লিখছোঁ কি ক তই এমি লাইফ চাইছে লিখছ তই মোৰ কাষত পৰা ছোৱালীটো ইমান ভাল কালা ইমান পাৰে আৰু লগাইছোঁ দিছোঁ চব চাইছোঁ কালা প্ৰথম পাত্ৰৰ পৰা আদি কৰি গোটাই চাইছোঁ তাতে কিবা লিখে নম্বৰ কিবা নাম এনেকুৱা টাইপ কিবা লিখে গোটাই লিখছোঁ নাম্বাৰ কি দিছে নম্বৰ মানে ৰোল নম্বৰ আৰু নামটো নিজৰ কি দিছে ন তাতে
কি যি দিছি মোক সেয়া দিছোঁ নাম্বাৰটো সি তিনি নে কি দিলে মই দিলোঁ তাৰপৰা নামটো সি আকৌ স্কুল আছিল আগডালা নে কি মই আগডালা দিলোঁ তাৰপিছত কৈছি যা তই লেবেলখন চাই চাই লিখছি তাত পাই আৰু এমিন লাইফখন চাই চাই লিখছে তই ফেল তই গোটাই ফেল তই যি লিখছিলি গোটাই ফেল তই কিয় সঁচাই নেকি সঁচাই ফেল দেখি মই কোনোবা এটা চিঞৰ বাচ্চাই মোৰ মাক কিবা এটা আইডিয়া দিছে ডিমা খোৱা নাই কি মোৰ মায়ে নাই মোক ডিমা নাখাওঁৱেই মই জানো তাক মই পালি তাৰ ফুফুৰ পিছফালে দি মোক ডিমা কৰি দিম কোনে আইডিয়া দিছে মোক সুধিয়া কৰা মাই মই মোক ডিমাই নাখাওঁ আজি মেট্ৰিক কাৰণে ডিমা খাই যাচ্ছে মই চলাই পাখি নহয় হাতীৰ ডিমাটো কোন ছোৱালী গম পায় কালা আৰু কালা চেচ যা মই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ কিবা অলপ কৈ দিয়া মেট্ৰিকৰ বিষয়ে দাদা তই হাক কৰি দে মই একো নাজানো কালা কেমেৰাটো অন হৈ আছে নকলেও বেয়া দেখি কয় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰলৈ মেট্ৰিক দিছে তেওঁলোকক মোৰ ফালৰ পৰাই যাতে সিহঁতে বছৰে বছৰে মেট্ৰিক দিব পাৰে এবাৰ নহয় দুইবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় 5 বাৰকৈ দিয়ক দিয়ে বছৰে বছৰ দিব পাৰে যাতে মোৰ ফালৰ পৰা মই এইটোৱে কামনা কৰিলোঁ হেপ্পী 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 শ্ৰদ্ধাঞ্জলি তো এখানিয়ে মোৰ ফালৰ পৰা ক'ব লাগে পোকালকে একো নাজানে এণ্ডিং কৰিব দিলোঁ ভিডিঅ'টো এখানিও সি নাচাগে থাক মনে থাক শ্ৰদ্ধাঞ্জলি নাচি সি বছৰে বছৰে বোলে 5 বাৰকৈ মেট্ৰিক দিয়ক তাৰমানে কি ফেইল কৰিব লাগে নেকি অভিশাপে দিলি আকৌ তই মই নাজানো নহয় মই যি দিছোঁ ভাল ভাবিয়ে দিছোঁ কালো এই গাথো তই কয় ময়ো নাজানো ক'ব কি কওঁ নকলেও বেয়া কথা কওঁ আৰু দেখো এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে সেইসকলক মোৰ তৰফৰ পৰা আৰু আমাৰ লগি ঘটি টিমৰ তৰফৰ পৰা অশেষ অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ধন্যবাদ দুশ্বৰৰ বাচ্চা থাক মনে থাক তই কয় 2023 চনৰ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ শিক্ষাৰ্থীক আমাৰ লটিঘটি টিমৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ শ্ৰদ্ধাঞ্জলি